হালধীয়া কৰি আহিছো মই হালধীয়া হালধীয়া 6 তাৰিখে 6 গাঁৱলৈ গংগা হৈ বৈ আহিম বাকী কিন্তু সকলোখিনি গম পাইছে প্ৰতিযোগিতা আছে সেলফি তুলিবলৈ হাহাকাৰ হৈছে এখন তুলিলে ঢেৰ তোলা হ'ব সকলোখিনি গম পাইছে বিষয়টো গম পাইছে ঠিক আছে মৰমৰ গংগা আমাৰ মৰমৰ প্ৰস্তুতি কৰা হয় আমাৰ মাজত আছে গতিকে এই আনন্দ ল'বৰ বাবে আমি আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা তেখেতসকলক ফুলাম গামোচাৰে এই বহাগৰ সময়ত ফুলাম গামোচাৰে আমাৰ শুভেচ্ছা জনাব আমি বিচাৰিছোঁ পোনপ্ৰথমে কমল ডাঙৰীয়া আমাৰ একাডেমিক ইনচাৰ্জ কলেজৰ একাডেমিক ইনচাৰ্জ তেখেতক মনোনীত কৰি আমাৰ সকলোৰে প্ৰিয় সকলোৰে মাজত জনপ্ৰিয় প্ৰস্তুতি পৰাশৰলৈ প্ৰস্তুতি পৰাশক সম্পূৰ্ণ জনাব প্ৰস্তুতি পৰাশৰ আমাৰ সকলোৰে চিনাকি প্ৰস্তুতি পৰাশৰ যি গংগা হৈ বৈ আহিব 6 মে'ত আহিম 6 মে'ত আমাৰ মাজলৈকে নামি আহিব গংগাৰ মাজত 6 তাৰিখে 6 গাঁৱলৈ গংগা হৈ বৈ আহিম ধন্যবাদ প্ৰস্তুতি পৰাশৰ এইবাৰ আমি সম্বোধনা জনাম আমাৰ
নাট্যকাৰ নাট্যশিল্প নাট্যকাৰ হিচাপে অসমত প্ৰতিষ্ঠিত সকলোৰে সৰ্বজনবিদিত সকলোৱে জনা এটা নাম অভিজিৎ ভট্টাচাৰ্য আৰু অভিজিৎ ভট্টাচাৰ্য ফুলন ভট্টাচাৰ্যে সম্বৰ্ধনা জনাব ভাৰ্গৱ কলিতা সভাপতি ছয়গাঁও মহাবিদ্যালয় ছাত্ৰ নেতা সভা এইবাৰ মই আহ্বান জনাম আমাৰ মাজত উপস্থিত ইতিমধ্যে তোমালোকে চেলফিৰে তেওঁক জনপ্ৰিয় কৰি দিয়া আমাৰ মাজত উপস্থিত আছে তোমালোকৰ চবৰে চিনাকি ৰাগ অনিতম জনপ্ৰিয় অভিনেতা আৰু এই গংগাত বলিষ্ঠ অভিনয়েৰে আমাৰ মাজত উপস্থিত হ'ব ৰাগ অনিতমক সম্বোধন জনাব হীৰকজ্যোতি চালৈ সাধাৰণ সম্পাদক ছাত্ৰ একতা সভা এয়া ৰাগ অনিতম আমি আগবাঢ়িছো আমাৰ উপস্থিত আছে যোগেশ কাশ্যপ আমাৰ ভিলেই আচ্ছা সেইটো এটা জনা কথা আজি দেখাত হিৰৰ নিচিনা আছে কিন্তু আমি চিনেমাত আমি তেওঁক ভিলেইন ৰূপত পাম তেওঁক সম্বোধনা জনাব ভাৰ্গৱ কলিতা এয়া যোগেশ কাশ্যপ আমাৰ মাজত উপস্থিত আছে হালধীয়া কৰি আহিছো মই হালধীয়া সৰিয়হ ফুলৰ ৰংটো হালধীয়াই হয় হালধীয়া কি খাবি চাহ নে কফি চাহ কফি কিছু দোকান আগতে ছয়গাঁও কলেজৰ পৰা ওলাই লওঁ তাৰপিছত 6 তাৰিখে কংগ্ৰেছ এখন চাই লওঁ তাৰপিছত পাওঁ আৰু 6 তাৰিখে আপোনালোকক কি সুধিম